গুড মৰ্ণিং। এয়া দেখিছে এটা হাতত মই কেইটা আম লৈছোঁ, প্ৰায় 9-10টা আম আছে ইয়াত। কলিযুগৰ আম এটা হাতত 10টা ল'ব পাৰিছোঁ। আৰু তাতে আগতে শাস্ত্ৰত কৈ থোৱা আছে নহয়, মৎস্য হেৰাব মৎস্য লুকাব। কিবা মাছ এটা চাবলৈ বোলে বহুত দূৰ যাবগৈ লাগিব, ফল মূল নাইকিয়া হ'ব, মৎস্য হৰিব, শস্য হৰিব বোলে। তাকে বোলো মই দেখুৱাই দিওঁ। হাতৰ পৰা আছিলে 10টা আছিলে, পৰি গ'ল। কিমান সৰু সৰু হ'ল আগৰ এটা হাতত 2টা আম ধৰে বা এটা আম ধৰিছিলে, এতিয়া 10টা আম ধৰিছে। তাকে বোলো ভিডিঅ'টো বনাই থৈ দিওঁ, আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া মোৰ ভাল লাগিব। অ'কে, বাই বাই।